পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম। আপোনালোক সকলো নিশ্চয় ভালে আছে, সকলো ভাল থকাটো কামনা কৰোঁ। মই আজি এটা ঔষধৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে নিশ্চয় দেখি আছে স্ক্ৰীনত, মই ফ্ৰণ্ট কেমেৰাৰ ভিডিঅ' বনাই আছোঁ। আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ চিলিমাৰিন। আৰু এই চিলিমাৰিন কি অসুবিধা হ'লে খাব পাৰিব আৰু এজন চিকিৎসকে কোন ৰোগীক এই ঔষধটো দিয়ে, সকলো কথা মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, তেতিয়াহ'লে এই চিলিমাৰিন ঔষধ তাৰ বেনিফিট কি, ইউজ কেনেকুৱা কৰিব লাগে, তাৰ ছাইড এফেক্ট কি আছে, সকলো কথা গম পাব আৰু বুজি পাব। কাৰণ যিকোনো ঔষধৰ বেনিফিটতকৈ ছাইড এফেক্ট জনাটো অতি দৰকাৰী, অতি প্ৰয়োজন। সেয়ে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল ছাৰ্ভিচ এণ্ড এছেঞ্চিয়েল ডাক ট্ৰেইনাৰ। এতিয়া আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখি আছে স্লাইবন ছাছপেনশ্যন। আৰু স্লাইবন ছাছপেনশ্যন এটা বটলত 200 ml থাকে আৰু 200 ml ঔষধৰ দাম 320 টকা। আৰু স্লাইবন বহুত পুৰণা কোম্পানী, মাইক্ৰ লেব লিমিটেডে বনাইছে, অতি ভাল কোম্পানী আৰু বহুত পুৰণা কোম্পানীৰ হয়। আৰু এই ঔষধটো কম্পজিশ্যন কি আপোনালোকক মই দেখুৱাই দিওঁ। চিলিমাৰিন 35 ml দিয়া হৈছে, 5 ml কণ্টেইনছত এটা কম্পজিশ্যন দিয়া হৈছে। আৰু এই চিলাইমাৰিন বিশেষকৈ লিভাৰৰ বেমাৰৰ কাৰণে দিয়া হয়। আৰু এই চিলাইমাৰিন অৰ্থাৎ স্লাইবন কি বেমাৰত চিকিৎসকসকলে প্ৰেছক্ৰাইব কৰে। 1 নম্বৰ, যদি নতুন বা পুৰণা ভাইৰেল হেপাটাইটিছ হয়, অৰ্থাৎ ভাইৰাছজনিত কোনো কাৰণত লিভাৰত বেমাৰ হয়, হেপাটাইটিছ A, B যিমান হওক হেপাটাইটিছৰ কাৰণে দিয়া হয়। তাৰপিছত টক্সিক মানে কেতিয়াবা বীজাণুৰ কাৰণে লিভাৰটো বেয়া হয়, তেতিয়াও এই ঔষধটো চিকিৎসকে প্ৰেছক্ৰাইব কৰে। তাৰপিছত চিৰ'চিছ লিভাৰ হ'লেও এই ঔষধটো প্ৰেছক্ৰাইব কৰে। এলকহলিক লিভাৰ ডিজিজ, যিসকলে এলকহলজাতীয় বস্তু খায় সেইসকলৰ কেতিয়াবা লিভাৰ বেয়া হয়, তাক এলকহলিক লিভাৰ ডিজিজ বুলি কোৱা হয়, সেইসকলেও এই ঔষধটো চিকিৎসকে প্ৰেছক্ৰাইব কৰে। আৰু কেতিয়াবা লিভাৰ কেঞ্চাৰ যদি হয় আৰু লিভাৰটো বেয়া হৈ যায়, তেতিয়া কেঞ্চাৰৰ ঔষধ দিয়া হয়। লগতে লিভাৰৰ অসুবিধাৰ কাৰণে এই চিলাইমাৰিন চিকিৎসকসকলে প্ৰেছক্ৰাইব কৰে। নিশ্চয় বুজি পাইছে। এতিয়া এই চিলাইমাৰিন হোৱাৰ পিছত কি ছাইড এফেক্ট হ'ব পাৰে। 1 নম্বৰ, চিৰিয়াছ ছাইড এফেক্ট, যিটো বেক পেইন, কঁকালত বিষ কৰিব পাৰে, ডিজিনেছ অৰ্থাৎ মূৰত ঘূৰণি হ'ব পাৰে। তাৰপিছত কিছুমানৰ এনেকুৱা দেখা যায় যিটো সাধাৰণ ছাইড এফেক্ট, নৌচিয়া, মূৰ ঘূৰণি হয়, বমিৰ ভাৱ হয়। তাৰপিছত কেতিয়াবা ডায়েৰিয়া, পাতলা পায়খানা হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত ইণ্টেষ্টাইনেল পেইন অৰ্থাৎ নাড়ীত বিষ কৰিব পাৰে। তাৰপিছত ষ্টমাক পেইন, পেটত বিষ কৰিব পাৰে। তাৰপিছত কেতিয়াবা সোৱাদ ৰুচি কমি যাব পাৰে। আৰু কেতিয়াবা দেখা যায় শৰীৰত স্কিন ৰাছ অৰ্থাৎ ৰঙা হৈ যায়, শৰীৰত খজুৱতি হয়। এইটো সাধাৰণ ছাইড এফেক্ট। এতিয়া চিলাইমাৰিনৰ ড'জ কেনেকুৱা হ'ব। বিশেষকৈ এই ড'জটো চিকিৎসকে বেমাৰ অনুযায়ী, ওজন অনুপাতে আৰু বয়স অনুপাতে প্ৰেছক্ৰাইব কৰা হয়। কেনেকুৱা খাব লাগে, কিমানখিনি খাব লাগে, ইয়াত লিখিছে ড'জ এজ ডিৰেক্টেড বাই দ্য ফিজিচিয়ান। নিশ্চয় বুজি পাইছে। সাধাৰণতে এডাল্ট যি 20 বছৰৰ ওপৰত 10 ml কৈ দুবাৰ দিয়া হয়, আৰু 10 বছৰৰ পৰা 20 বছৰলৈকে 5 ml কৈ দুবাৰ দিয়া হয়। আৰু 10 বছৰৰ তলত হ'লে এজন চিকিৎসকে নিৰ্ধাৰণ কৰিব কেনেকুৱা খুৱাব লাগে। নিশ্চয় বুজি পাইছে। বিশেষ কোনো ছাইড এফেক্ট নাই। যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল বটন প্ৰেছ কৰি দিব, তেতিয়াহ'লে নতুন ভিডিঅ' আপলোড কৰিলে সোনকালে পাই যাব। সকলো ভালে থাকক, ধন্যবাদ।